আজি আকৌ মানে আহিলোঁ মানে ঘৰৰ হঠাৎ মানে প্লেনিং এটা কৰাৰ নিচিনা হ'ল মানে কি আছিলোঁ গুৱাহাটীত কালিতো হোলী ফেষ্টিভেলটো চেলিব্ৰেশ্যন কৰা হ'লেই কিন্তু আজি ভাবিলোঁ কি ঘৰৰ একবাৰ যাওঁ মানে এটা অনুষ্ঠান এটা হৈ আছে মানে তাকে মানে মই চাবৰ কাৰণে আহিলোঁ এতিয়া চোৱা কাৰণে নহয় মোৰ কেজি অফিচিয়েল ব্লগলৈকে আজি আহিছোঁ মানে আজি আল্টিমেট ভিডিঅ' এটা হ'বলৈ স্কিপ নকৰিব ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইজ চ' মোৰ লগত আছে মানে লগৰ কেইটামানো আছে যিহেতু চ' ইফালে ভাইটিহঁত আছে চ' মানে আহিছোঁ মানে ক'ত আহিছোঁ মানে গাইজ দেখাই আছোঁ মানে ইয়াতে আছোঁ মানে আৰু অলপমান গৈ কিনে তাত দেখাই আছোঁ চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইজ এতিয়া গাইজ আহিলোঁ ইয়াতে মানে ডেক'ৰেশ্যনটো কিছু এটা মানে নাইচ লুকিং ভেৰি নাইচ অল ইজ ৱেল গাইজ মানে আমাৰ কেওট সন্মিলন যিহেতুকে চ' কেওট সন্মিলন বুলি ক'লে মানে কিবা এটা মানে বিশেষ আৰু ইণ্টাৰেষ্টিং মানে কিবা এটা মানে থাকি যায় আৰু তাতে চ' সেইকাৰণে মানে চাওক ইফালে ধুনীয়াকৈ গোটেইখিনি বস্তু ডেক'ৰেশ্যন কৰা হৈছে সিফালে আজি প্ৰগ্ৰেম হৈ আছে আজি মানে গায়ক মানে বেলেগ মানে ছোৱালী মানুহ এজনী মাতিছে মানে এলিচা বাইদেউ চ' তেওঁৰ আজি গীতৰ অনুষ্ঠান আছে চ' আমি গোটেইকেইটা চাম একেলগে এনজয় কৰিম চ' এতিয়া গোটেইখিনি বস্তু একেলগে কৰি আছোঁ গাইজ ইফালে মানুহ কিছু ইফালে প্ৰদৰ্শনী হৈ আছে গাইজ প্ৰদৰ্শনী মানে আমাৰ অসমীয়া যিখিনি থাকে ন চ' লাও আছে জপা তাৰপিছত এইফালে আপোনাৰ জাপি আমাৰ অসমীয়া যিখিনি কৃষ্টি সংস্কৃতি আছে গোটেইখিনি চ' গাইজ শেষলৈকে চাই থাকিব ইণ্টাৰেষ্টিং হ'ব গৈ আছে চ' ভেৰি লাগিলে গানকেইটা শুনি কিনা চ' লগ পালোঁ আজি ভাল লাগিলে ইয়াতে ধুনীয়া ৰেছপন্স আমাৰ অডিয়েঞ্চৰ ফালৰ পৰা চাব গ'লে অডিয়েঞ্চৰ ফালৰ পৰাও বহুত ধুনীয়া ৰেছপন্স আৰু কমিটিটো ক'বই নালাগে খুব ধুনীয়া ৰেছপন্স আৰু ইমান ধুনীয়াকৈ সন্মান দিছে সকলোৱে মৰম দিছে বহুত ভাল লাগিছে ঠিক আছে বাটটোতো ভালেই লাগিল গাইজ এতিয়া আপোনালোকৰ কি ভাল লাগিছে এইটো কমেণ্টত জনাব চ'
গাইজ ভাগৰ লাগিল আজি এনেকুৱা নাচিছোঁ নাচি কিনে কৈছে না গাইজ ভাগৰ লাগি গৈছে বাক লগ পালোঁ বাৰ গান কিছুমান বহুত ভাল লাগছে শুনি কিনে আমি নাচিছোঁ দিয়ক কিছু এনজয় কৰিছোঁ আজি আৰু যিহেতুকে আজি আৰু আপোনাৰ ফাৰ্ষ্ট চ' আৰু কালিও আছে কিছুমান প্ৰগ্ৰাম চ' এতিয়াতো মইতো গুৱাহাটী যামেই আৰু এতিয়া চ' আজি ভিডিঅ'টো কেনেকুৱা লাগিলে ভাল লাগিলে চৰি গাইজ ভুল হৈ গ'ল আজি ভিডিঅ'টো কেনেকুৱা লাগিলে এইটো আপোনালোকে লাইক কমেণ্টত জনাব চ' ভিডিঅ'টো ইমানেই আছিল দিয়ক আৰু ক'ব ইচ্ছা নাই গাইজ ভাগৰ লাগিছে বহুত আৰু বাই বাই